নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত এটা এটেক ষ্ট্ৰেটেজিৰ বিষয়ে আলোচনা কৰিম, যিটো এটেক ষ্ট্ৰেটেজি বহুত পাৱাৰফুল হয়, যিটো মই কৰি গম পাইছোঁ। এই এটেক ষ্ট্ৰেটেজিটোৰ কোনো নাম নাই, কিন্তু তথাপিও ই বহুত পাৱাৰফুল। ইয়াক এনেই পেক্কা ৱৰ্ক বুলি ক'ব পাৰি। যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, তেওঁলোকে যেন জলদি ছাবস্ক্ৰাইব কৰি লয় এনেকুৱা ভিডিঅ'বিলাক পাবলৈ। আৰু এই এটেক ষ্ট্ৰেটেজিটো এখন ভিডিঅ' আমি উপভোগ কৰোঁ। এই এটেকখন মই লাইভ এটেক কৰিছিলোঁ আৰু লুট বহুত ধুনীয়া দেখাই দিছিল। 7 লাখ আৰু 7,000 ডাৰ্ক লেকচাৰ। আৰু মই প্ৰথমে এটেক ষ্ট্ৰেটেজিটো 5টা পেক্কা লৈ পাছফালে 5জনী হিলাৰ মেলি দিছিল। বেছিভাগে এইটো এটেক টাউন হল 9ৰ সকলে কৰিব পাৰে, তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব। আৰু আপোনালোকে চাব পাৰে এই 5টা পেক্কাই মোক কিমান লুট কৰি দিলে। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগে। এটেকখন উপভোগ কৰোঁ আহক।